Hello everyone, good morning. কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। গুমচানে ব্লগৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। কালি মিনি ব্লগত মই কৈছিলোঁ এফালে যোৱাৰ কথা আছে বুলি আৰু এতিয়া বাজিছে 6টা আৰু মই শুই মেলি উঠিলোঁ সোনকালে 5টা মান বজাতে উঠিলোঁ। 4:30 ইমানতে উঠিলোঁ। আমি মানে যোৱা কথা আছিলে 6টা বজাত কিন্তু সৰু কাম এটা আছিলে সেইটো কৰি মেলি লৈ অকমান লাহেকে যাম আৰু এতিয়া মই গা পানী ধুই আহিলোঁ ধূপচাকি জ্বলাই মেলি হৈ গ'ল। এতিয়া আমি মানে যাবলৈ কাৰণে তাত গৈ পেনি খাবৰ কাৰণে মানে আধা ৰাস্তাতে আৰু খাবৰ কাৰণে কিবা কিবি অকমান বনাই লৈ যাওঁ বুলি ভাবিছোঁ আৰু তাৰ কাৰণে এফালে দাদাকেইজনে ৰাতিয়ে চিকেন আনি দিছিলে তো মই মছলা সানি মেলি থৈ দিছোঁ ভাত বনাই লৈ যাম মানে আমি তাতে এনেই ৰখি মেলি খাবলৈ আৰু এইফালে আলু চালু কাটি মেলি থৈ দিছোঁ চব ঠিক কৰি মেলি এতিয়া মই এইখিনি বনাই মেলি লওঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব ক'ত যাওঁ আপোনালোকক ভালকে দেখাম সকলোবোৰ আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে সহজতে পাই থাকে তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব মই পুৰা এক্সাইটেড হৈ আছোঁ যাবৰ কাৰণে আৰু আপোনালোকক লৈ যাওঁ বলক তেন্তে এইফালে মোৰ গোটেইখিনি বনাই মেলি ৰেডি হৈ গ'ল এইফালে এনেকৈ পেকিং কৰি লৈছোঁ চালাড নেমু আৰু এইফালে জলকীয়া নিমখ তো এইখিনি গোটেইখিনি এনেকৈ কৰি পেকিং কৰি লৈছোঁ আৰু এইফালে ভাত বনাই আছোঁ তো মোৰ ওলাই মেলি ৰেডি হৈ গ'ল আৰু এতিয়া ঠাণ্ডা যিহেতু পৰি আছে তো জেকেটটো মানে পিন্ধি লৈছোঁ আৰু এইফালে মই বস্তুখিনি জাপি মেলি হৈ গ'ল গোটেইখিনি বনাই মেলি ৰেডি হৈ লৈছোঁ এতিয়া মাত্ৰ যাবলৈ বাকী আৰু আপোনালোকক দেখাই আছোঁ এইফালে মোৰ বেগ চেগ জপা হৈ গ'ল এইফালে লেপখনো লৈ লৈছোঁ আৰু এইফালে খোৱা বস্তুখিনি পূৰা পেকিং কৰি মেলি ল'লোঁ আৰু ফুৰা মেলা হৈ গ'ল আৰু এতিয়া গৈ থাকোঁ বলক আমি আহিলোঁ কালি মন্দিৰলৈ আৰু ইয়াতে ধূপ চাকি জ্বলাই মেলি লওঁ সেৱা কৰি মেলি লওঁ কালী মন্দিৰতে ধূপ চাকি জ্বলাই মেলি ল'লোঁ সেৱা কৰিলোঁ আৰু এতিয়া ডিমৌ পাৰ হৈ আহিলোঁ এতিয়া পামগৈ চেপন আৰু গৈ থাকোঁ আৰু তেন্তে বহুত দিনৰ মূৰত আকৌ পালোঁহি চেপন যিহেতু মই চেপনত 13-14টা বছৰে আছোঁ একেবাৰে সৰুৰ পৰাই স্কুলীয়া জীৱনটো মই ইয়াতে পাৰ কৰিছোঁ লগ সমনীয়া ওচৰ চুবুৰীয়া সকলোকে আজিও মিছ কৰোঁ বহুত মিছ কৰোঁ প্ৰত্যেকটো কথা প্ৰত্যেকটো দিন হাঁহি ধেমালি ফূৰ্তি সকলোবোৰ মনত পৰে চেপনৰ কোনোবাই যদি ভিডিঅ'টো চাই আছা প্লিজ কমেণ্ট এটা কৰি জনাবাচোন মই সকলোকে মিছ কৰোঁ আজিও মৰাণ টাউন পালোঁহি ইয়াতে অকণমান ৰখিলোঁ আৰু খাবলৈ বুলি কিবা কিবি লৈ ল'লোঁ যিহেতু খাই পেলাই নি অহা নাই একো সেইটো কাৰণে ইয়াতে লৈ ল'লোঁ খাবলৈ এতিয়া আমি পালোঁহি বগীবিল আৰু আমি আহি আছোঁ মাজুলীলৈ বুলি এইটো নহয় যে প্ৰথমবাৰ আহিছোঁ মাজুলীলৈ মই কেইবাবাৰো আহিছোঁ যিহেতু মোৰ মামা ঘৰ মাজুলীতে হয় কিন্তু ৰাস চাবলৈ বুলি এবাৰেই প্ৰথম আহিছোঁ মই ৰাস কেতিয়াও চাই পোৱা নাই বিশেষকৈ মাজুলীত চাই পোৱা নাই গতিকে মই পূৰা এক্সাইটেড হৈ আছিলোঁ মাজুলীত ৰাস চাবলৈ বুলি আজি 2-3 মাহৰ পৰা ভাবি আছিলোঁ মানে মাজুলীত ৰাস চাম বুলি ফাইনেলি আজি সেই দিনটো আহি পালেহি আজি হৈছে 26 তাৰিখ ইয়াতে আহিলৈ আমি প্ৰথমতে তামোল পাণ আৰু দক্ষিণা দি সেৱা কৰি ল'লোঁ যাতে আমাৰ যাত্ৰা শুভ হওক বুলি আৰু এইফালেদি আমাৰ অলপ দূৰ হয় কিন্তু ফেৰীত যাবলৈ অকণমান ভয় লাগে আগতে গৈছোঁ যদিও এতিয়া ভয় লাগে সেইটো কাৰণে বগীবিল হৈ আহিলোঁ বগীবিল দলংখন হোৱাৰ পৰা পিছে মাজুলীৰ মানুহখিনি এইফালে আহিবলৈ এইফালৰ মানুহখিনি মাজুলীলৈ যাবলৈ বহুত সুবিধা হ'ল আৰু বিশেষকৈ ফেৰীত যিসকলে যাবলৈ ভয় কৰে এতিয়া ময়ে বহুত ভয় কৰোঁ যাবলৈ সৰুতে তেনেকৈ গৈছিলোঁ বাৰু কিন্তু আজিকালি ভয় লাগে এইফালে হোৱাৰ পৰা বহুত সুবিধা হ'ল ইয়াতে পাতি আছিলে মাজুলী মিউজিক ফেষ্টিভেল আৰু আমি ইয়ালৈ অহা কথা আছিলে কিন্তু আমি য'ত ৰুম লৈছোঁ তাৰ পৰা ইয়ালৈকে আহিবলৈ বহুত দূৰে হয় গতিকে ইয়ালৈ অহা নহ'ল দূৰৰ পৰাই অকণমান ভিডিঅ' কৰিলোঁ আপোনালোকে কোনোবাই যদি চাবলৈ আহিছিলে প্লিজ কমেণ্ট এটা কৰি জনাব ইয়াতে মিউজিক ফেষ্টিভেল চাই কেনেকুৱা পালে আমি আহি পাওঁতে আন্ধাৰে হ'ল লোকেশ্যন বিচাৰি আহোঁতে বহুত দেৰি হৈ গ'ল একেডোখৰ জেগাতে আমি কেইবাবাৰো ঘূৰি ফুৰাৰ দৰে হ'ল গতিকে বহুত দেৰি হৈ গ'ল আৰু আহিয়ে লগালগ ভাতৰ অৰ্ডাৰ দিলোঁ ভাত খাই মেলি ৰাস চাবলৈ গ'লোঁ আজি যিহেতু প্ৰথম দিনা আছিলে ৰাসৰ গতিকে ক'ত কেনেকৈ পাতিছে আমাৰ ইমান আইডিয়া নাছিলে গতিকে ভালকৈ চোৱাও নহ'ল ইয়াৰ পাছৰটো ভিডিঅ'ত আপোনালোকক সকলোবোৰ ভালকৈ দেখাম ক'ত ৰাস চালোঁ কোন সত্ৰলৈ গ'লোঁ আৰু আমি ক'ত থাকিলোঁ ক'ত ৰুম ল'লোঁ সকলোবোৰ দেখাম আজিলৈ এৰিছোঁ বাই